প্ৰমোদ বড়ো নহয় মই প্ৰমোদ বড়ো নহয় এইবিলাকক কিয় লাগি আছে এতিয়া এই 6 জনগোষ্ঠী ইয়াত আহকচোন 6 জনগোষ্ঠী জনজাতিকৰণ এইবিলাক আছে আছে নাথ যোগী যদিও MCLA হোৱা নাই আমাৰ এৰেঞ্জমেণ্ট বেলেগ আছে বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নাকি এই পইচাটো 850 ক্ৰ'ৰ মততে আধা চিলা এটাও কৰা নাই বা একো কৰা নাই মততে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মততে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা মেডি সেক্ৰেটাৰী আমি এই ডিচেম্বৰৰ ভিতৰতে আমি কৰিম মততে BTC কোনো নাথ যোগী কোনো গাৰো ৰাভা বাদ নপৰি নমিনেটেড 6 জন হয় 6 জনৰ যদিও পৰা নাই কোনোবা নাথ যোগী বা সূত্ৰধৰ বা মদাহী বা গাৰো ৰাভা বা যিমান জাতি জনগোষ্ঠী আছে BTC বহুত জাতি জনগোষ্ঠী আছে সকলোকে দিব পৰাটো সম্ভৱ নহয় সেইকাৰণে আমি কিছুমানক CSB বা ডিস্ট্ৰিক্ট লেভেলৰ যেটো চেয়াৰম্যান মেম্বাৰ এইবিলাকত আমি এডজাষ্ট কৰিব ইয়াৰ কাৰণে মানুহটো BTC ভিতৰত ঘৰটো সেইকাৰণে সেইফালেতো ৰিজাইন দিব পেলাই নাই আমাৰ এনেকুৱা নহয় সেইটো দল সংগঠনৰ ডিমাণ্ড হিচাপে আমি দিছোঁ আৰু সেইফালে আমাৰ হেমপ্ৰভা দেৱী বাইদেউক যেটো দিছে সেইটো GSP পৰা আমাৰ হীৰা হৰণীয়া দিছে সেইটো মানে ওমেন নমিনেটেড হিচাপে দিছে আৰু এফালে মততে এনেকুৱা মিলা মিছা যদি BTC তেওঁলোক স্যাৰ হেৰি নহয় ভোটাৰ নহয় বাকিন্দা নহয় তেতিয়া লাগিব পাৰিব নহয় ভোটাৰ যদি নহয় কেনেকৈ হ'ব কেতিয়া কাটিব ইতিমধ্যে স্যাৰ খাং হেৰি শপত কোনে কৈছে ভোটাৰ নহয় নাই এইটো আমি আৰে এইটো ওমেন হিচাপে আমি নমিনেটেড দিছে সেইটো যদি আইনগতভাৱে যদি নহয় এইটো কেঞ্চেল হ'ব আমাৰ কি আছে ইয়াত এইটো গভৰ্ণৰৰ ওপৰত নিৰ্ভৰ কৰিব গভৰ্ণৰ ডাঙৰীয়াই সেইটো কৰে গভৰ্ণৰ ডাঙৰীয়াই যি কৰিব সেইটোই হ'ব যদি আইনগতভাৱে নহয় এইটো কেঞ্চেল আমাৰ কি আছে নাই বহুত দিছে আছে চাওকচোন না ইউটি ৰডটো আমি আৰু মেৰামতি কৰিবই লাগিব আমি জানুৱাৰীত আৰম্ভ কৰিম ইউটি ৰড হওক কিবা হওক হা আমি কৰিম কি টাইম ডেট লাগে আপোনাক কৰিম বুলি কৈছে না এই জানুৱাৰী ফালে প্ৰমোদ বড়ো নহয় মই প্ৰমোদ বড়ো নহয়